আমাৰ স্পষ্ট কথা আমি আগতেই কৈছোঁ, এতিয়াও কৈছোঁ আৰু অনাগত সময়তো কম। আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়, কোনো জাতি জনগোষ্ঠী উন্নয়নৰ বিৰোধী নহয়, আমি কোনো জাতি জনগোষ্ঠীৰ বিকাশৰ বিৰোধী নহয়। আমাৰ স্পষ্ট কথা, আমাৰ যি আমি কিঞ্চিত পৰিমাণে আমি ট্ৰাইবেল হিচাপে আমি পাই আছোঁ, ভাৰতীয় সংবিধানৰ 342 অনুচ্ছেদৰ আধাৰত আমি জনজাতি হিচাপে কিঞ্চিত পৰিমাণে যি অধিকাৰ আমি পাই আছোঁ, এই অধিকাৰ কোনোবাই ব্যক্তিয়ে বা কোনোবাই জাতি জনগোষ্ঠীয়ে এই অধিকাৰক ৰঙা চকুৰে চোৱা যদি আৰম্ভ কৰে, কিন্তু এই পৰিণাম কিন্তু অতিকৈ ভয়ংকৰ হ'ব অনাগত সময়ত। আমি কৈছোঁ যে ট্ৰাইবেল দাবী কৰি পোৱা বস্তু নহয়, ট্ৰাইবেল ৰাজপথত ওলাই আহি পোৱা বস্তু নহয়। আমি কোনোদিনে ট্ৰাইবেল হোৱাৰ কাৰণে আমি দাবী কৰা নাছিলোঁ, আমি কোনোদিনে আমি ট্ৰাইবেল হোৱাৰ কাৰণে আমি ৰাজপথলৈ আমি ওলাই অহা নাছিলোঁ। আমাৰ স্পষ্ট কথা, আমাৰ ভাৰতীয় সংবিধানে এই পিছপৰা জনগোষ্ঠী হিচাপে বা পিছপৰা জাতি হিচাপে আমাক ট্ৰাইবেল হিচাপে আমাক 342 অনুচ্ছেদৰ আধাৰত আমাক নামাকৰণ কৰি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, ঐতিহ্য, আমাৰ ভূমি অধিকাৰ, আমাৰ ভূমি প্ৰটেকশ্যন দিবৰ কাৰণে যি ট্ৰাইবেল হিচাপে আমাক ভাৰতীয় সংবিধানে আমাক স্বীকৃতি প্ৰদান কৰিছে, কিন্তু এই অধিকাৰক কোনোবাই ৰঙা চকুৰে মাহিমাই চকুৰে কোনোবাই যদি চাবলৈ আৰম্ভ কৰে, কিন্তু এই কথা কিন্তু অনাগত সময়ত ইয়াতকৈ ভয়ানক পৰিস্থিতি হ'ব। সেইকাৰণে কৈছোঁ, আমি এই জনজাতি ঐক্যই আজি সমগ্ৰ জনজাতি প্ৰতিখন গাঁৱত আমি এই কিন্তু দাবী আমি কৰিবলৈ আমি ওলাই আহিছোঁ, ৰাজপথত আমি ওলাই আহিছোঁ যে আমাৰ অধিকাৰ এতিয়া সুৰক্ষিত হ'ব লাগিব, আমাৰ অধিকাৰ কি অনাদি অনন্ত কাললৈ আমাৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব। আৰু তেওঁলোকক OBC হিচাপে তেওঁলোকক যি অধিকাৰ দিব লাগে তেওঁলোকক চৰকাৰে প্ৰদান কৰক, তেওঁলোকক যি উন্নয়ন কৰিব লাগে চৰকাৰে উন্নয়ন প্ৰদান কৰক। কিন্তু আমাৰ এই যি কিঞ্চিত পৰিমাণে আমি ট্ৰাইবেল হিচাপে উন্নয়ন আমি অধিকাৰ আমি ভোগ কৰি আছোঁ, কিন্তু এই অধিকাৰ কোনো কাৰণতে কিন্তু গৰ্ব কৰি অন্য এটা জাতি মৰ্যাদা দিয়াটো আমি কোনো কাৰণতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। এই কথা কিন্তু চৰকাৰক আমি অখিয়াই দিছোঁ। আৰু অহা 25 নৱেম্বৰ তাৰিখে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে প্ৰতিবেদন চৰকাৰে দাখিল কৰিব। আমাৰ ইয়াৰ পৰাই চৰকাৰক আমি অখিয়াই দিব বিচাৰিছোঁ যে এই দিনা কিন্তু ট্ৰাইবেলৰ পক্ষত যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত সময়ত চৰকাৰে কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি সন্মুখীন হ'বলৈ সাজু হওক। আমি আজি 6খন আঞ্চলিকৰ আমি জোৰ সমদল আমি কৰা হৈছে। আমি আজি সেই জোৰ সমদল কাৰ্যসূচী প্ৰতিটো জনজাতি ৰাইজে ওলাই আহিছে আৰু চৰকাৰক স্পষ্টকৈ অকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে এটা জাতিক মৰ্যাদা দিবলৈ যাওঁতে আন এটা জাতিৰ অধিকাৰ যাতে ক্ৰমণ হয়, এই কথা কিন্তু চৰকাৰে কিন্তু মনত ৰখাটো ভাল।